নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ আকৌ এটা খবৰ লৈ আহিছোঁ যিসকলে জিটিঅ' পিজিটি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে পুনৰ এটা খবৰ আহি পৰিছে যেটো অসম চৰকাৰৰ দ্বাৰা এটা জাননী আকাৰত তেওঁলোকে প্ৰকাশ কৰিছে যে আপোনালোকৰ যি জিটি পিজিটিৰ সিলেবাস দিছিলে সেই সিলেবাসৰ কিছু সালসলনি কৰিছে অৰ্থাৎ 2020 চনৰ অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় সেৱাবিধি আৰু 2018 চনৰ অসম মাধ্যমিক শিক্ষা প্ৰদেশিকৃত বিদ্যালয় সেৱাবিধি সংশোধন কৰি দশমমান শ্ৰেণীৰ যি গণিত সেই গণিতৰ পৰা 15 নম্বৰৰ যি প্ৰশ্ন তেওঁলোকে ইয়াৰ সিলেবাসত দিব বুলি তেওঁলোকে উল্লেখ কৰিছে এখন নিশ্চয় আপোনালোকে জাননী দেখিছে জাননীখনৰ জৰিয়তে আপোনালোকৰ যে সেই সিলেবাসত কিছু সংশোধন কৰাইছে সেই কথা উল্লেখ কৰিছে এতিয়া আপোনালোকে পুনৰ দশমমান শ্ৰেণীৰ যি গণিত সেই গণিতৰ ওপৰত আপোনালোকে অধ্যয়ন কৰিব লাগিব আৰু গণিতৰ ওপৰতে 15 নম্বৰ প্ৰশ্ন আগন্তুক যি টেট পৰীক্ষা তাত অহা পৰিলক্ষিত হ'ব এয়া আছিল খবৰ যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকল আপোনালোকৰ বন্ধু বান্ধৱী এতিয়াও ভিডিঅ'টো দেখা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ